কথোপকথন আমাৰ কথা বতৰা আলোচনা বিলোচনা আমি অতি শীঘ্ৰে আৰম্ভ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। দুটা অসমৰ ৰাজনৈতিক দলৰ সৈতে আমি চামিলকৰণৰ প্ৰস্তাৱৰ সম্পৰ্কত আলোচনা চলি আছে। তাৰে এটা দলৰ চামিলকৰণৰ প্ৰক্ৰিয়াটো কালি আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটিত চূড়ান্ত হয়। আমাৰ দলৰ পৰা বিভিন্ন সময়ত বহু জ্যেষ্ঠ নেতা বিভিন্ন কাৰণত দলৰ বাহিৰত আছে। আমি সকলো আমাৰ দলৰ প্ৰাক্তন সতীৰ্থ কংগ্ৰেছী মূলৰ যিসকল অসমৰ ৰাজনীতিক আছে আমি সকলোকে আমাৰ দললৈ ঘূৰি আহিবৰ কাৰণে আহ্বান জনাইছোঁ। বহুতে ইতিমধ্যে আগ্ৰহ প্ৰকাশ কৰি পেলাই আমাক জনাইছিলে আমি তেখেতসকলক খুব সোনকালে আনুষ্ঠানিকভাৱে আমাৰ দলত পুনৰ ঘূৰাই ল'বৰ কাৰণে তেওঁলোকৰো আনকণ্ডিশ্যনেল আমাৰো আনকণ্ডিশ্যনেল আমি ঘূৰাই ল'বৰ কাৰণে এটা সিদ্ধান্ত কালি গ্ৰহণ কৰিছোঁ। আদানীৰ প্ৰতি দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো আঢ়ৈটুকী প্ৰীতি কি ধৰণে আমাৰ জাতীয় অনুষ্ঠান SBI LIC ধ্বংস গৰাহলৈ ঠেলি দিয়া হৈছে। SBI গ্ৰাহকসকলৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকৰ সুৰক্ষিত একাউণ্ট সুৰক্ষিত পলিচিৰ স্বাৰ্থত আমি 13 মাৰ্চ তাৰিখে অতি কমেও 10,000 আমাৰ দলৰ নেতাকৰ্মীক লৈ ৰাজভৱন ঘেৰাও কৰা কাৰ্যসূচী লৈছোঁ। এটা অসমৰ ৰাজনৈতিক দল খুব সোনকালে আমাৰ দলত চামিল হ'ব আৰু এটা দলৰ সৈতে আমাৰ কথা চলি আছে যে আমি কোনো পৰিস্থিতিত AIUDFৰ সৈতে এলায়েন্স নকৰোঁ। কালি আমাৰ দলৰ হায়েষ্ট যিখন বডি তাত সিদ্ধান্ত হৈছে যে আমি কোনো পৰিস্থিতিত AIUDFৰ সৈতে এলায়েন্স নকৰোঁ। কিন্তু বাকী যিসমূহ অসমৰ বিৰোধী ৰাজনৈতিক দল আছে ৰাইজৰ দলৰ কথা কওক, AJPৰ কথা কওক, CPI CPM কওক, অজিত ভূঞা ডাঙৰীয়াৰ কথা কওক বা LDPৰ কথা কওক, এনেকৈ যিখিনি বিভিন্ন ৰাজনৈতিক দল আছে এই দলবিলাকৰ লগত আমি আমাৰ কথোপকথন আমাৰ কথা বতৰা আলোচনা বিলোচনা আমি অতি শীঘ্ৰে আৰম্ভ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। দুটা অসমৰ ৰাজনৈতিক দলৰ সৈতে আমি চামিলকৰণৰ প্ৰস্তাৱৰ সম্পৰ্কত আলোচনা চলি আছে। তাৰে এটা দলৰ চামিলকৰণৰ প্ৰক্ৰিয়াটো কালি আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটিত চূড়ান্ত হয়। আমাৰ দলৰ পৰা বিভিন্ন সময়ত বহু জ্যেষ্ঠ নেতা বিভিন্ন কাৰণত দলৰ বাহিৰত আছে। আমি সকলো আমাৰ দলৰ প্ৰাক্তন সতীৰ্থ কংগ্ৰেছী মূলৰ যিসকল অসমৰ ৰাজনীতিক আছে আমি সকলোকে আমাৰ দললৈ ঘূৰি আহিবৰ কাৰণে আহ্বান জনাইছোঁ। বহুতে ইতিমধ্যে আগ্ৰহ প্ৰকাশ কৰি পেলাই আমাক জনাইছিলে আমি তেখেতসকলক খুব সোনকালে আনুষ্ঠানিকভাৱে আমাৰ দলত পুনৰ ঘূৰাই ল'বৰ কাৰণে তেওঁলোকৰো আনকণ্ডিশ্যনেল আমাৰো আনকণ্ডিশ্যনেল আমি ঘূৰাই ল'বৰ কাৰণে এটা সিদ্ধান্ত কালি গ্ৰহণ কৰিছোঁ। আদানীৰ প্ৰতি দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো আঢ়ৈটুকী প্ৰীতি কি ধৰণে আমাৰ জাতীয় অনুষ্ঠান SBI LIC ধ্বংস গৰাহলৈ ঠেলি দিয়া হৈছে। SBI গ্ৰাহকসকলৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকৰ সুৰক্ষিত একাউণ্ট সুৰক্ষিত পলিচিৰ স্বাৰ্থত আমি 13 মাৰ্চ তাৰিখে অতি কমেও 10,000 আমাৰ দলৰ নেতা